हाय फ्रेंड्स, बबिता पृथ्वीर एखन्ते कले आपनालोকক पुनर्बार स्वागतम। আজি ৰ'দটো বেছিহে দিছে যেন লাগিছে আন দিনাতকে। বহুত সোনকালে ৰ'দটো ওলাইছে। গা পা সোনকালে ধুলো, কিন্তু ৰাতিপুৱা একদম সোনকালে কৰিম বুলি ভাবিও মই ভিডিঅ'টো কৰিব পৰা নাছিলো। কিবা কিবি ইটো সিটো কাম কৰি আছিলো। আজি মই আপোনালোকক মোৰ সৰুকৈ ঘৰটো দেখাম। মানে যেনেকৈ আছে তেনেকৈ অকমান ভিডিঅ' কৰি দেখাও বলো। আমাৰ ঘৰখন, আমাৰ ৰুম কেইটা আৰু আগফাল পাছফাল। আগফালটো অলৰেডি 2-3 বাৰ দেখুৱাই হৈছে, তথাপিতো আজি মই ভালকৈ দেখাম লৈছো। অকল মোৰ ঘৰটো ভিডিঅ'ই দেখাম আজি, আপোনালোকে চাই থাকিব। এইফালে এইটো হৈছে আমাৰ ভঁৰাল ঘৰ, লগতে গেৰেজ। ইপিনে বাইক থাকে ভাইটি, এইটো ভঁৰাল ঘৰ। ইপিনে দেখাইছিলোঁ এইটো আমাৰ গোহালি ঘৰ হয় বুলি। ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছোঁ দেই মই। এইটো আমাৰ গোসাঁই ঘৰ, এইটো গোসাঁই ঘৰ। দেউতাই সদায় পুথি পঢ়ে আৰু এতিয়া মই ঘৰৰ ভিতৰলৈ যাম। আৰু আমাৰ ৰুম কেইটা একদম সাধাৰণভাৱে থাকে দেই, একদম ইমান ইয়াকে নাথাকে। দেখাই আছোঁ মই। ফাৰ্ষ্ট ড্ৰয়িং ৰুমটোৱে দেখাম। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম। ইয়াতে মাজত একো ৰাখা নাই, কাৰণ গৰমত টাইলছতে শুবলৈ কাৰণে বহুত বেছি ভাল। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম। এইটো আমাৰ ড্ৰয়িং ৰুম হয়। এইটো কিতাপ আছে বহুত, বুক চেল্ফ বুলিবই পাৰি। এইটো ইয়াতে এখন ফটো আছে বাৰু, ভালকৈ দেখা পোৱা নাযাব। এইজনী মই হয়, এইজনী দেখিছে চাগে, এইজনী মই হয়। এইটো আমাৰ বুক চেল্ফ। আৰু আমাৰ ড্ৰয়িং ৰুমটো ভাইটি ডিজাইন কৰিছিলে, মানে নেটতে চোৱা হৈছে। ভাইটিয়ে কৈছে এনেকৈ কৰিব লাগে, ওপৰটো এইটো দিয়া হৈছিলে। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম। আৰু এটা বস্তু ইয়াতে কৰিবলৈ থাকি গ'ল, এইটো মায়ে লগত অনা চোফা হয়। এইটো 500 আনা ডানলপ। এইটো মায়ে লগত অনা চোফা হয়, বহুত ধুনীয়া হৈ আছে। ইয়াতে ধুনীয়াকৈ সজাই থোৱা আছে, এইপিনে দুখন আৰু এইফালে দুখন। পিনে আহিলোঁ, ড্ৰয়িং ৰুমৰ ফ্ৰণ্টতে আৰু এটা ৰুম আছে। এইটোত বৰ্তমান ভাইটি শুৱে, ইয়াতে ভাইটি শুৱে। গৰমটো বেছি কাৰণে ভাইটি ইয়াতে শুৱে। এনে আলহী দুলহী আহিলে ইয়াতে শুৱা হয়। এয়া হৈছে ভাইটি গান শুনা। এইফালে হৈছে এইটো মা দেউতাৰ ৰুম। এইখনত মা, এইখনত দেউতা শুৱে। এইটো মাহঁতৰ ৰুমটো। এইডাল আলনা দেখিছে, এইডাল আলনা মোক লগত দিবলৈ বনোৱা, আৰু বৰ্তমান কাপোৰ থৈ দিব লগা হৈছে, কাৰণ মই নিব নোৱাৰিলোঁ। লকডাউন হৈ গ'ল আৰু ঘৰতে থাকি গ'ল। এইডাল দেউতাহঁতৰ কাপোৰ থয়, আৰু যিমানে আলনা হয় সিমানে কাপোৰ বেছি। ঘৰত যিহেতু মানুহে আহি এইপিনে এটা কাপোৰ পেলাই থ'লে, এইপিনে এটা কাপোৰ পেলাই থ'লে। এইটো হৈছে মাহঁতৰ ৰুম। ইয়াতে এটা বস্তু দেখাওঁ, এইটো দেখিছে চাগে, এইটো চাওক। এইডাল মোৰ আছিলে ৰেক, মোৰ ট্ৰাংক থ'বৰ কাৰণে বনাইছিলে। এইডালো নিব পৰা নগ'ল, ঘৰতে আছে বৰ্তমান, আমাৰ ঘৰৰ বাৰাণ্ডাতে আছে। এইখন হৈছে আমাৰ ঘৰৰ বাৰাণ্ডা। এইটো হৈছে আমাৰ টিভি ৰুমটো। এইটো হৈছে আমাৰ টিভি। এইটো ৰুমতে চবেই শুই মেলি বহি টিভি চায়। এইটো হৈছে শ্ব'কেছ। এইটোত জেঠাই শাৰীও থোৱা আছে, কিবা কিবি কাপ প্লেট সজোৱা আছে। এয়া মোৰ কাকা আইতা হয়, এয়া মোৰ কাকা আইতা, এইবিলাক বস্তু সজোৱা আছে। এইটো হৈছে আমাৰ মুখৰ ৰুমটো, যিটো বাৰাণ্ডাৰ পৰা আহি ৰুম পায়, সেইটো ৰুম। এইটো হৈছে আমাৰ ডাইনিং ৰুম বুলি ক'লেও ভুল নহয়। কিটচেনৰ ডাইনিংখন নথয়, ইয়াতে ডাইনিংখন থয়। আমি ইয়াতে চবে মিলি ভাত খাওঁ। এইখন মায়ে লগত অনা ডাইনিং। এইটো হৈছে আমাৰ যিটো ৰুমত আমি ভাত খাওঁ। এইটো ৰাইচ কুকাৰ, ইয়াতে ভাত বনোৱা হয়। গৰম কাৰণে ইয়াতে বেছি ভাত বনোৱা হয়। পিনে আছে বেচিন, আৰু সেইফালে কিটচেনলৈ যায়। এইটো ৰুমত মই পঢ়িছিলোঁ আগতে, এইটোতে পঢ়িছিলোঁ মই। টেবুল চেবুল আছিলে এইফালে, বহুত বেলেগ চেঞ্জেছ আছিলে। এতিয়াও বহুত বেছি বেলেগ চেঞ্জ হৈ গ'ল। ক'ব গ'লে ভাইটিৰ ৰুম হয়, ভাইটিয়ে থাকে। এতিয়া গৰম কাৰণে ভাইটি তাতো শুৱে, ইয়াতো শুৱে, য'তে মন যায় ত'তে শুৱে। এইখন মোৰ আইতাৰ দিনৰ ড্ৰেছিং হয় এইখন।
আইতাৰ দিনৰ ড্ৰেছিং ইয়াতো আছে আলনা এটা ভাইটি কাপোৰ থাকে চবৰে থাকে ক'ব পাৰি এইটো আইতাৰ দিনৰ আলমাৰি হয় ইয়াত বস্তু কিবা কিবি বস্তু আছে আৰু ইয়াত মোৰ বিয়াত উঠা কিবা কিবি গিফ্টবিলাকো ইয়াতে পেকিং কৰি থোৱা আছে এইটো এটা ৰুমলৈ আহিছোঁ এইটো ৰুম হৈছে এইখন মোৰ জেঠাই ডাঙৰ জেঠাই শুৱে মাষ্টৰনী জেঠাই এইখনত শুৱে এইফালে এইখনত শুৱে সৰু জেঠাই এইখনত বৰ্তমান বা আৰু মই শুই আছোঁ এইখন ডাঙৰ বিচনা হয় এইটো এটা আমাৰ টিভি এইটো জেঠাইহঁতে চিৰিয়েল চায় সেইটো ডাঙৰ টিভিটোত ভাইটিয়ে আচলতে কিবা কিবি হিন্দী চাই থাকে কাৰণে সৰুটো জেঠাইহঁতে চিৰিয়েল চাই থাকে এইটো হৈছে শোৱা ৰুমত থকা টিভিটো এইটো হৈছে আমাৰ সকলোতকৈ ডাঙৰ ৰুম বুলি ক'ব পাৰি এইফালে বাথৰুম আছে এইফালে গড্ৰেজ আছে এইটো এটা গড্ৰেজ আৰু চবতকৈ ডাঙৰ ৰুম এইটোৱে এইখন ড্ৰেছিং ডাঙৰ হয় ৰুমটো আচলতে হলৰ নিচিনা সকলো আলহী দুলহী আহিলেও এইটোতে থাকিবলৈ বেছি ভাল পায় এইটো এইবিলাক কাপোৰ মই সামৰি থৈছোঁ দেই আলনাত এইটো হৈছে আমাৰ সকলোতকৈ ডাঙৰ ৰুমটো য'ত আমি চবেই শুওঁ বুলি ক'ব পাৰি আৰু এইটো মেচিন জেঠাই ইয়াতে কাপোৰ চিলাই ঢাকি থয় আৰু যেতিয়া মন যায় তেতিয়া কাপোৰ চিলাই থাকে এইটো এটা মেচিন এখন আমাৰ পাছফালখন মই আজি বেছি ভালকৈ নেদেখাওঁ পাছফালখনত বহুত বস্তু হৈ আছে এইপিনে আমাৰ জেঠাই এইটো আমাৰ দমকল এইপিনে আমাৰ বাথৰুম চাথৰুম আছে এইফালে হয় আমাৰ ষ্ট'ৰ ৰুম এইটো ষ্ট'ৰ ৰুমলৈ যায় নেদেখাওঁ বাৰু আজি এইখন হৈ গৈছে আমাৰ পাছফাল এইফালে ঢেঁকীশাল আছে এইটো মই বেলেগকৈ ব্লগ বনাম কাৰণ বহুত বেছি দীঘল হৈ যায় ব্লগটো সেইটো মই বেলেগকৈ দেখাম জেঠাই কি জলপান খুন্দিছে আৰু কেইটামান বস্তু দেখাব আছে ঘৰটো অকণমানকৈহে দেখাওঁ পাকঘৰটো বহুত বস্তু কিবা কিবি হৈ আছে কাৰণে মায়ে কৈছে নালাগে উঠাব ফ্ৰিজ আছে তোমাৰ বাচন ধোৱা আৰু এইটো মায়ে পাকঘৰ এইটোতে ভাত বনোৱা হয় আমাৰ চৌকাত যেতিয়া ভাত বনোৱা হয় ৰাতিপুৱা ভাগতে চৌকাত ভাত বনাই দিনটো চৌকাত জুই দিয়া নহয় কাৰণ ৰাতিপুৱা অকণ ঠাণ্ডা থাকে তাৰপিছত দিনটোৰ কাৰণে এইটোত সোমোৱা নহয় সেইটো হৈছে পাকঘৰ ইয়াতে গেষ্ট টেবুল আছে মই অলৰেডি দেখাইছোঁৱেই এইটোৱে হৈছে আমাৰ সৰুকৈ ঘৰটো দুইজনী ইয়াতে পকাতে বহি লৈছোঁ আচলতে টিকলি মোৰ লগতে থাকে নহ'লে বাৰ লগত নহ'লে মোৰ লগত তাই আমাৰ লগতে বেছিখিনি সময় থাকে তাই লগৰীয়া নাই আৰু মই আহিছোঁ কাৰণে আমাৰ লগতে আহি থাকে আজিৰ আমাৰ ঘৰখন খুব চিম্পুলে ক'ব পাৰি ইমান বস্তুবোৰ চিডিলকৈ ৰখা নহয় আৰু নোৱাৰেও দিয়কচোন চবেই চিডিল কৰি ৰাখিব কাৰণ জেঠাইহঁতৰ মাহঁতৰ এতিয়া আৰু অলপ বয়স হৈ আহিছে আৰু কাম বনো বেছি আমাৰ গাঁৱৰ ঘৰ খেতি পথাৰৰ কাম থাকে সেইকাৰণে মানে অলপ কমকৈ চিডিল ৰখা হয় মইহে আজি ৰাতিপুৱা অলপকৈ চব ৰুমবিলাক বেছি আলনা চালনাবোৰ ঠিক ঠাক কৰি ৰাখি মই বোলো যেতিয়া দেখাম অলপকৈ হ'লেওতো ঠিক ঠাক কৰিব লাগিব কৰি লৈছোঁ আৰু আমাৰ ঘৰখন চাই কেনেকুৱা লাগিল মোৰ আজিৰ ব্লগটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব লগতে আগলৈকো মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্টো কৰিব কিন্তু কেনেকুৱা লাগিলে আৰু চাই থাকিব আজিলৈ আহিছোঁ বাই